হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো যোৱাটো খণ্ডত শকুন্তলাই উৎপলক শকুন্তলাহঁতৰ ঘৰলৈ যাবলৈ কৈছিল। আৰু আজিৰ খণ্ডটোত উৎপল আজি শকুন্তলাহঁতৰ ঘৰলৈ যাব আৰু মাকৰ অৱস্থা দেখি উৎপলৰ বেয়া লাগিব। আৰু শকুন্তলাক যে বিনোদনে ঘৰৰ পৰা উলিয়াই দিয়াৰ কাৰণে যে উৎপলহঁতৰ ঘৰত থাকিব লগা হৈছে, সেই কথাটো শকুন্তলাৰ মাকক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে বিনোদনে শকুন্তলাৰ কথাবিলাক চিন্তা কৰি বিনোদনে মদ খাই থাকিব আৰু সেইখিনি সময়তে মাক আহিব আৰু মাকে বিনোদনক মদ খোৱাৰ কাৰণে চৰ মাৰিব আৰু বিনোদনে কান্দিব। তেতিয়া বিনোদনে কান্দা দেখি মাকে বিনোদনক বুজোৱা দেখিবলৈ পাব। ইফালে আকৌ মাকে জনাৰ্দনক মাতিব আৰু বিনোদনে মদ খোৱা কথাটো ক'ব আৰু তেতিয়া বিনোদনে শকুন্তলাক সন্দেহ কৰাৰ কাৰণে যে বিনোদনৰ সংসাৰখন ভাঙিছে আৰু বিনোদনে যে শকুন্তলাক ঘিণ কৰোঁ বুলি কৈছিল, সেই কথাখিনি মাকৰ আগত ক'ব। আনফালে মাকে শকুন্তলাক আনিব যোৱাৰ পিছতো কিয় নাহিল সেই কথাটো মাকে জনাৰ্দনৰ লগত আলোচনা কৰিব আৰু তেতিয়া মাকে শকুন্তলা আৰু উৎপলৰ সম্পৰ্ক থকা কথাটো সঁচা নেকি বুলি সুধিব আৰু শকুন্তলা আৰু উৎপলে নিয়মৰ বাহিৰত যে নাযায় সিমানখিনি বিশ্বাস থকা বুলি ক'ব। আৰু এতিয়া বাৰু মাকে শকুন্তলাক ঘৰলৈ নিব পাৰিবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে শকুন্তলা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।